হবে ও হরি ও দেখা হরে লাগিল লাগিল তুই মহাবীরে তুই মহাবীর হে হে ন জানি ন জানুকে হেরিয়া ভাই লক্ষ্মণ দাদা কিদৰে পলাই গ'ল ৰাৱণ নন্দন ব'লা এতিয়া আমি কপিগণক লগত লৈ বিচাৰি যাওঁ ব'লক দাদা। ইন্দ্ৰজিতক ব'লক দাদা লংকেশ্বৰে মোক অকাল নিদ্ৰাৰ পৰা জগাই তুলিছে শুনিছো লংকাত হেনো মহাযুদ্ধৰ হৈছে সূচনা কিন্তু দাদাৰ হেন মহাবীৰ লগত যুদ্ধ কৰাৰ সাহস কাৰ জাগিল দাদাই সহায় কৰিবৰ বাবে আহিছো মই নিদ্ৰাৰ পৰা যাওঁ যাওঁ দাদাই হয়তো মোৰ বাবে অপেক্ষা কৰি আছে কিছু সুস্বাদ্য ভঞ্জন ভক্ষণ কৰি দাদা হবে যাত্ৰা কৰো অত্ৰি দাদা কুম্ভকৰ্ণ এটি এটি কৰি লক্ষ লক্ষ সেনা পৰিনিধনত এনে যুদ্ধৰ সময়ত ভাতৃ তোমাৰ প্ৰয়োজন দাদা কি কাৰ্য মই কৰিম সাধন ভাতৃ কুম্ভকৰ্ণ দাদা কি কম মোৰ দুৰৱস্থাৰ কথা আমাৰ মৰমৰ ভগ্নীক নাক কাটি ঘৰ দুখৰক বধ কৰিলে এই ৰাম লক্ষ্মণে তাৰ প্ৰতিশোধৰ বাবে ৰামৰ ভাইজাক সীতাক কৰিলো হৰণ আৰু এতিয়া ৰাম লক্ষ্মণে লক্ষ লক্ষ বান্দৰ লৈ মোৰ লংকাতে কৰিছে আক্ৰমণ সেই হেতু ভাতৃ মোক তোমাৰ প্ৰয়োজন দাদা তুমি মহাজ্ঞানী হৈ কিয় পৰতিউতাক কৰিলা হৰণ সেয়ে তাৰ পৰিণাম পাইছা ভীষণ তথাপিও জ্যেষ্ঠ ভাতৃ তুমি মোৰ আৰু সেই হেতু আদেশ পালিবলৈ সদায় প্ৰস্তুত মই আশীৰ্বাদী কৰিছো ভাতৃ যুদ্ধত জয় হৈ ভৱিষ্যতৰ পাতত জিলিকাই তোলা মই এতিয়া আহিলো যোৱা দাদা ক'ত ক'ত এই ক্ষুদ্ৰ মনুষ্য ৰাম আৰু লক্ষ্মণ ক্ৰোধ এই সুগ্ৰীৱ হনুমান আদি কৰি বান্দৰ সেনা আগবাঢ়ি তহঁতক গোটেই গিলি মোৰ উদৰ মূৰাও আগবাঢ়ি নিমিষতে কৰো চাৰখাৰ মিত্ৰ বিভীষণ এইটো কোন মহাৰাক্ষস লংকা নগৰী এনে ৰাক্ষস মই কাহানিও দেখা নাই ৰাক্ষস হ'ল ৰাৱণৰ অনুজ তথা মোৰ অংগজ মহাবীৰ কুম্ভকৰ্ণ ইয়াক বধ নকৰা মেনি সীতা দেৱীৰ উদ্ধাৰ অসম্ভৱ মিত্ৰ দেশ দুখী বংশ নাহি
কুলাঙ্গাৰ বিভীষণ তই নিজ মাতৃভূমি এৰি ভক্তিৰ শৰণাগত হলি তোৰ সমান মহাকবি নোলাবতী ভুৱনে মূৰ্খ প্ৰথমতে তোক হত্যা কৰি ৰাজদ্ৰোহী লওঁ প্ৰতিশোধ সাৱধান ৰাক্য আজি তই এই নৰবান্ধনৰ যুদ্ধত তয়ো যাবি ৰখাতলে বেছ তেন্তে সেয়ে হওক বেছ তেন্তে ওৰাগি বুলি ৰামচন্দ্ৰ ৰণ দুৰ্মতি ৰাক্য তুমি ৰামৰ বানৰ আগত সামান্য চগা হৈ কিয় আহি জাপ দিছা দাম্ভিক ৰাম তোৰ বিদ্যা গৰ্জনত অলপ কম্পিত নহয় কুম্ভকৰ্ণ আজি তোক হত্যা কৰি নিষ্কণ্টক কৰি মই শত্ৰুৰ সেনানী মাত্ৰ সাৱধানে যুদ্ধতে নকৰি পলম বেছ তেন্তে পদ ভরে বসুমতী পদ ভৰে বসুমতী কম্পে জয় লাগিল হৰ দেখা জয় লাগিল হৰ এ জয় ৰাম চন্দ্ৰ বীৰ ৰাম চন্দ্ৰ বীৰ জয়
বীৰবৰ তুমি এই জনমত মুক্তি লাভ কৰিলা বল আমিত্ৰ বিভীষণ আজিলৈ যুদ্ধ ইমানতেই অন্ত পৰিল বলক প্ৰভু এতিয়া সকলোটি কৰো অগ্ৰসৰ এটি এটি কৰি মোৰ সকলো বীৰ হল নিধন আৰু বাছা ইন্দ্ৰজিতে নানা কৌশলে শত্ৰুকো বাধা দিয়া কৰিছে চেষ্টা আৰু আৰু আজি কুম্ভকৰ্ণ পৰিল ৰণত কিন্তু কিন্তু অত পৰে হানাই হাতী কুম্ভকৰ্ণ সম্বেতে যাওঁ যাওঁ মই কাৰোবাক পঠাই লওঁ সম্বেতে খুৰাৰ ঐক্যপতি অতি অথন্ত ঘটিল ক্ষন্তেক আগতে দুটোৰ মুখেৰে পাৰিলো জানিব আজি লংকাৰ মহাৰণত খুৰা কুম্ভকৰ্ণৰ মৃত্যু ঘটিল কি কলি মোৰ ভাতৃ কুম্ভকৰ্ণ মৃত্যু ঘটিল যাকেই পঠাইছো কোনো নাহিল উভতি নাই নেকি এনেকুৱা বীৰ এই স্বৰ্ণ লংকাতে যে শত্ৰুকো নিধন কৰিব পাৰে খুৰা লংকেশ্বৰ কিয় কৰে বৃথা চিন্তাৰ কাৰণে এতিয়াও জীৱিত এই লংকাৰ সন্তান মাথো আদেশ কৰক আপোনাৰ মুহূৰ্ততে বিনাশীম লংকাৰ চিৰশত্ৰুক ধৰণীৰ পৰা পাৰিবা বাছা পাৰিবা যোৱা সন্তে মই যাওঁ বিশ্ৰাম কৰোগৈ লংকেশ্বৰ আদেশ শিৰোগত কৰি আজি উপস্থিত ৰণ ক্ষেত্ৰত ক'ত আছে সেই নৰ বিৰামচন্দ্ৰ তেওঁক দৰ্শন কৰি কৃতাৰ্থ কৰোঁ মোৰ জীৱন ক্ষেত্ৰ সোমাই কিয় পলাই ফুৰিছ চা ভালদৰে তোৰ সন্মুখত উপস্থিত সুগীপ নীল আদি অংগত আদি কপিগণ ফেনাৰ পাণ নোৱাৰো এই ঘৰৰে আজি তোৰো পাণ বায়ু উলিয়াই পঠাম হেৰ মৰুৱা বান্দৰহঁত নাই নেকি ভয় তহঁতৰ কিয় আহিছ মিছাতে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ দিছো তহঁতক হিত প্ৰদেশ গুচি যা ইয়াৰ পৰা নতো তহঁতৰ মৃত্যু জানিবি নিশ্চয় নাই প্ৰয়োজন যুদ্ধতে অতি সোনকালে আজি তোৰ মুণ্ড ছিন্ন কৰি মিলাই দিম ধূলিৰ লগত হে হোক লাগিল দেখা অতি এই জয় লাগিল মৰদে খদ লাগিল মৰদে
হে ৰাম ৰঘুমণি অযোধ্যা নন্দন দিন দয়াখিলো পতিত পাৱন আনন্দিত আজি মই তোমাৰ দৰ্শনে ঠাই দিয়া মোক তোমাৰ তজু চৰণ তলে দাদা তুষ্ট নহ'ব এই অধৰ্মৰ প্ৰতি অন্তৰত পাপ পাশা পুহি মুখত ধৰ্মৰ মুখা পিন্ধি লৈ ই আমাক কৰিছে চালনা নহয় ভাই তুমি ভুল বুজিছা বিভীষণৰ দৰে ভক্ত এওঁ লংকা নগৰী মহামূৰ্খ চণ্ডাল অকৃতজ্ঞ এইটো মৃত্যুৰ ভয়ত চৰণত পৰি মিছাতেই কৰিছে ভকতি কি পিতাই মোৰ মৃত্যু কৰিছে কামনা বুজিলো পিতাই মোৰ মুক্তিৰ বাবে কৰিছে নে কৌশল তেন্তে হে হওক মৃত্যুক বাঞ্ছা কৰি কিতৰা কৰোঁ মোৰ জীৱন সঁচা অতি সঁচা ৰাঘৱ নহওঁ মই তোমাৰ ভক্ত তোমাৰ মৃত্যুৰ বাবে তোমাক কৰিছোঁৱে নে চালনা যুদ্ধ দিয়া ৰাম মোৰ সময়ে পাপিষ্ট ৰাক্ষস মৃত্যু তোৰ চাপিল ওচৰ যুদ্ধ দে নকৰিবি পলম বেছ তেন্তে হরির বিনে গতি নায়না হরির বিনে গতি নায়না এলাগি লহ এই দেখি জগতগুৰু ৰাম লক্ষ্মণ ইয়াকে লৈ কৈছিলা অতৰপ অহংকাৰ হে প্ৰভু ৰাম জগতৰ কাৰণ কিয় তুমি ভক্তক কৰিছা চালনা উঠা প্ৰভু কৰিছো মিনতিৰ বাবে যুগল প্ৰদত এইবাৰ পিতাই যেতিয়া কৰি তুল্য মোৰ মৃত্যুবান এইবাৰ শ্ৰী প্ৰভু হাতে মোৰ মৃত্যু অনিবাৰ্য হে ৰাঘৱ জুইলো ময়ো ৰাণ যুদ্ধ হোৱা মাথো সাজু হোৱা যুদ্ধৰ বাবে বেছ তেন্তে সেয়ে হওক বেছ তেন্তে ভয়
রূপদারি ভোলা রাম রাম ভোলা রাম রাম পুত্ৰ তোৰ মুক্তিৰ বাবেই কৰিলোঁ মই এনে বিধান মোক ক্ষমা কৰি দিবি পুত্ৰ ই কি বিভীষণ এওঁ তোমাৰ পুত্ৰ সেই কাৰণে শুনিবলৈ পালো এই ৰাক্ষসৰ মুখত ৰাম নামৰ ধ্বনি আজি মই কি মহাপাপ কৰিলোঁ মিত্ৰ বিভীষণ কিয় তুমি বধ কৰালা নিজ পুত্ৰক প্ৰভু নকৰোঁ আক্ষেপ অলপো আপোনাৰ হাতে মুক্তি পালে মোৰ পুত্ৰই সেইটোৱেই মহাভাগ্য তাৰ জীৱনৰ চিন্তাৰ নাই কাৰণ মিত্ৰ তোমাৰ পুত্ৰই বৈকুণ্ঠত স্থান পালে এতিয়া ব'লা সকলোটি কপিগণক লগত লৈ আমি লংকা অভিমুখে বলক প্ৰভু বলক দাদা সামান্য মনুষ্যৰ হাতে আজি লংকাৰ শত শত মায়াবী সেনা কি অদ্ভুত যুদ্ধৰ নীতি সেই ৰাম লক্ষ্মণৰ নহয় মায়া যুদ্ধ কৰো আৰম্ভণ এইবাৰ শূন্য ভেটি বান কৰি ভৰিখন দেখুৱা মই ৰাম লক্ষ্মণক মোৰ পৰাক্ৰম আচৰিত সঁচাকৈ আচৰিত কিদৰে বুজিম এই ৰাক্ষসৰ মায়া চাতুৰি দাদা ৰঘুমণি আমাক ৰক্ষা কৰা ভোগ কটতি হৰৰ আঘাত মূৰ্খ ইন্দ্ৰজিৎ কা পুৰুষৰ দৰে কিয় কৰিছ অন্যায় যুদ্ধ যদিহে সঁচাই বি তই যুদ্ধ কৰি দেখুৱা সন্মুখ সমৰে লক্ষ্মণ পৰাজয় স্বীকাৰ কৰিলা ৰাক্ষসৰ মায়াৰ যুদ্ধৰে বধ কৰি ততক উজলাম লংকাৰ নাম অঘৰ্ম ৰাক্ষস নপলাবি তই পুৰৰ দৰে হৰ প্ৰহাৰ কৰি কিয় কৰিছ তই বাৰে বাৰে পলায়ন যদিহে সঁচাই বি তই যুদ্ধ কৰি দেখুৱা বলৰ বিক্ৰম বেছ তেন্তে বেছ তেন্তে হেই লক্ষ্মণ পৰাজয় স্বীকাৰ কৰিলা উঠ ভাই লক্ষ্মণ কি হ'ল তোৰ উঠ ভাই কোনে কৰিলে তোৰ এনে অৱস্থা ভাই লক্ষ্মণ তোৰ দাদা আজি তোৰ সন্মুখত উঠ লক্ষ্মণ চোৱাচোন তোমাৰ দাদা আহিল তোমাৰ সন্মুখত উঠা ঠাকুৰ লক্ষ্মণ উঠা লক্ষ্মণ ইমান শক্তিধৰ হৈ কিয় ইমান সহজতে হাৰ মানিলা উঠা লক্ষ্মণ উঠা হাই বিধি কোনে কৰিলে এনেকুৱা অৱস্থা ভাতৃয়ে মোক এৰি গুচি গ'ল জানকী চাই যোৱা এবাৰ ভাতৃ লক্ষ্মণক
ভাতৃ অবিহনে নালাগে মোক লঙ্কা জয়, নালাগে মোক লঙ্কা জয়। ভাতৃ অবিহনে নিজ দেহা মই দিম বিসৰ্জন। আপুনি যদি ইমান চঞ্চল হয়, এই কিদৰে চলিব? বৰ্তমানেও নুমাই যোৱা নাই। বিভীষণ, কি কলা বিভীষণ? ভাতৃ লক্ষ্মণ সঁচানে মিত্ৰ ঘূৰাই পাম? তাৰ এটি উচিত উপায় দিয়ক বিভীষণ। প্ৰভু, নকৰিবা চালনা, সকলো বিদিত তোমাৰ। তথাপিও শুনা, লংকাল সিফালে আছে এক হেতালি পৰ্বত। সেই পৰ্বতত আছে সঞ্জীৱনী বন। সেই বন পিহি লক্ষ্মণক পাণ কৰালে তেওঁ জীৱন ঘূৰাই পাব মিত্ৰ। কিন্তু কিন্তু কি বিভীষণ? সেই জনোৱা অভিষেক আমাক। সেই পৰ্বত অতি দুৰ্গম আৰু মায়াৰে ভৰা। ৰাৱণৰ মায়াৰ চাতুৰি গোটেই পৰ্বতত বিৰাজমান। উপযুক্ত তথা বিবেকবান বীৰে সেই মায়া ভেদ কৰিব পাৰিব। আদেশ কৰক। মই যাম, লৈ আনিম সঞ্জীৱনী বন ঠাকুৰ লক্ষ্মণৰ বাবে। হয় প্ৰভু, জনাটো অভিষেক আমাক। ভাল হনুমান। প্ৰভু, কিন্তু মনত ৰাখিবা হনুমান, সঞ্জীৱনী বন কালিলৈ প্ৰাতঃ হোৱা পূৰ্বে লক্ষ্মণক পাণ কৰাব লাগিব। নতু মিলিব অথন্তৰ। গতিকে পলম নকৰি সোনকালে প্ৰস্থান কৰা। কিন্তু বিভীষণ, কিদৰে চিনিম মই সঞ্জীৱনী বন? হনুমান, সেই বন আকাশৰ তৰাৰ দৰে আন্ধাৰত জিলিকি থাকিব। ভাল বিভীষণ, ভাল প্ৰভু, যোৱা মই এতিয়া হনুমান। আহিলোহে। মিত্ৰ বিভীষণ, সঁচাই পাৰিবনে আনিব হনুমানে সঞ্জীৱনী বন? মিত্ৰ, নকৰিবা সংশয়। হনুমানৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। অতি শীঘ্ৰেই আহি পাব হনুমান আমাৰ সমীপে। কপিগণ হয় আৰু প্ৰভু। মিত্ৰ বিভীষণ, ভাতৃ লক্ষ্মণক আমি লৈ যাওঁ শিবিৰলৈ। ব'লক প্ৰভু। ৰক্ষসৰ নানা মায়া ভেদ কৰি উপস্থিত হলো মই হেতালি পৰ্বতত। যাওঁ মই সঞ্জীৱনী বন লৈ ঠাকুৰ লক্ষ্মণৰ প্ৰাণ কৰোগৈ ৰক্ষা। কি আচৰিত! ইয়াত থকা সকলো বনেই আন্ধাৰত জিলিকি আছে। ইয়াৰ ভিতৰত কোন পঢ়িবন সঞ্জীৱনী মই কিদৰে চিনিব পাৰিম? নাই, ভুলতে যদি বেলেগ বন লৈ যাওঁ তেন্তে প্ৰভু কুদিত হ'ব আৰু ঠাকুৰ লক্ষ্মণ সংকটত পৰিব। সেই হেতু মই এই পৰ্বতকে উঠাই লৈ যাওঁ। ইয়াৰ পৰাই বিভীষণে বাছি ল'ব সঞ্জীৱনী বন। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।
তালি পৰ্বত লয়া চলে হলো মানহে চলে হলো তালি পৰ্বত লয়া চলে হলো মানহে চলে হলো মানহে ৰাম ৰাম স্মৰি চলে ৰাম নাম স্মৰি চলে অতি ধীৰে ধীৰে হে অতি ধীৰে ধীৰে মিত্ৰ বিভীষণ আৰু কপিগণ অত পৰে অহা নাই ভক্ত হনুমান বিভীষণ আনিব পাৰিবনে হনুমানে সঞ্জীৱনী বন ইফালে প্ৰভাতৰ সময় প্ৰায় সমাগত প্ৰভু আহিলা হনুমান প্ৰভু মোৰ প্ৰণিপাতে কৰিবা গ্ৰহণ আহিলা হনু আনিছানে তুমি ভাতৃ লক্ষ্মণৰ বাবে সঞ্জীৱনী বন ৰাক্ষসৰ নানা মায়া ভেদ কৰি উপস্থিত হলো মই হেতালি পৰ্বতত কিন্তু প্ৰভু সঞ্জীৱনী বনৰ কোনো আভাস নোপোৱাত মই গোটেই পৰ্বতকে দাঙি আনিলো হনুমান প্ৰভু ইয়াৰ পৰাই বিভীষণে বাচি ল'ব হনুমান আৰু উদ্ধাৰ কৰা ঠাকুৰ লক্ষ্মণক কি কলা হনুমান গোটেই পৰ্বত তুমি দাঙি আনিছা মোৰ বাবে মিত্ৰ বিভীষণ লৈ আনা সঞ্জীৱনী বন ভাতৃ লক্ষ্মণৰ বাবে ভাল প্ৰভু মই এতিয়াই লৈ চোৱা আনো বিভীষণ সঞ্জীৱনী। অতি সোনকালে এয়া লোক প্ৰভু আনিছো নিজে পিহি মই সঞ্জীৱনী বন লোক পাণ কৰাই দিয়ক লক্ষ্মণক ভাই লক্ষ্মণ ভাই ভাই লক্ষ্মণ কোনে কৰিলে তোৰ এনেকুৱা অৱস্থা ক ভাই অতি সোনকালে দাদা সৌ ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে অন্যায়ভাৱে যুদ্ধ কৰি ঘটালে মোৰ জীৱনত এই প্ৰমাদ প্ৰভু নানাভাৱে হৰ বিশোষণ কৰি নষ্ট কৰিছিল আমাৰ সেনাগণ ইমান স্পন্ধ সেই ৰাৱণ নন্দনৰ বাৰে বাৰে যুদ্ধত কৰে পলায়ন অন্যায়ভাৱে কৰিছে সমৰ প্ৰভু কিদৰে ইন্দ্ৰজিতক বধ কৰা যায় তাৰ উপায় চিন্তা কৰাটো উচিত হ'ব ঠিকে কৈছা তোমালোকে মিত্ৰ বিভীষণ কিদৰে আমি ইন্দ্ৰজিতক বধ কৰা যাব তাৰ এটি উচিত উপায় দিয়ক মিত্ৰ গুপ্তচৰৰ মতে পাৰিছো জানিব বৰ্তমান ইন্দ্ৰজিতে এটা যজ্ঞ কৰিছে আৰম্ভ সেই যজ্ঞ শেষ হ'বলৈ এতিয়াও দুদিন বাকী আছে গতিকে কালিলৈ ভিতৰত তাক বধ কৰিব লাগিব ভক্ত হনুমান ঠাকুৰ ব'লা
আশীৰ্বাদ কৰিব দাদা প্ৰভু ৰচিৰেই নাখিব পাৰো যেন সেই অধৰ্ম ইন্দ্ৰজিতক চোৱা ভাই কৰিছোঁ আশীৰ্বাদ তোমালোকক বিজয় হোৱা যাতে হ'ল প্ৰভু মিত্ৰ বিভীষণ আৰু কপিগণ বলা সকলোটি আমি শিবিৰলৈ বলক দাদা প্ৰভু আজি শুভখন মিলাই তাকে বুজিছো তোমাক আৰু মহাযজ্ঞৰ কৰিছো আৰম্ভণি তুষ্ট হৈ মোৰ প্ৰতি বৰ দিয়ক প্ৰভু যাতে মই লংকাৰ প্ৰতিটো শত্ৰুক বধ কৰিব পাৰোঁ পাপিষ্ট দেৱতা নালাগে বুজিব তই অন্য কোনো দেৱতাক ঘূৰিছা এবাৰ তই বধ কৰা লক্ষ্মণ আজি তোৰ সন্মুখত অতি সোনকালে শেষ কৰ তোৰ যজ্ঞ কি অদ্ভুত লগত ভেটিকি দৰে প্ৰৱেশ কৰিছ তহঁতি পুতাহালৰ ভিতৰে আৰু এজন নিৰস্তক দুজনে বেৰি যুদ্ধ কৰিব অহাটো কোন ধৰ্ম নিয়ম তহঁতৰ শ্ৰী ৰাক্ষস কোন ধৰ্মৰ কথা তোৰ এতিয়া পৰিল মনত তই অন্যভাৱে যুদ্ধ কৰোঁতে ক'ত গৈছিল সেই ধৰ্মৰ নীতি তোৰ ধৰ্মৰ নীতি কথা নাই যুদ্ধ দে নকৰিবি পলম কিন্তু মই যে নিৰস্ত আৰু নিৰস্তজনক বেৰি যুদ্ধ কৰিব অহাটো নহয় বীৰৰ পৰিচয় যুদ্ধ দে আমাৰ হলে এই অচেতন অৱস্থাত দিব পাৰো তহঁতক চিৰবিদায় কিন্তু এনে অন্যায় নকৰে ইন্দ্ৰজিতে কটাবি আহক চেতন তাৰ পাছত তহঁতক কৰিম নিধন যাওঁ প্ৰথমতে মোৰ অস্ত্ৰ লৈ আহোঁ যুদ্ধৰ পৰা হাত সাৰি ক'ত পলাই যাব খুজিছা ইন্দ্ৰজিৎ আজি বিভীষণৰ উপস্থিতিত পলাই যোৱাটো অসম্ভৱ খুড়াদেউ আপুনি ইয়াত বুজিলো তোমাৰ চক্ৰান্ততে আজি লংকাৰ হকটো লংকাৰ ভিতৰে দেশ দুহি হৈ উপযুক্তদহী হ'ব খুজিছা খুড়া তুমি আছা লংকাৰ মংগলৰ বাবেই বুজাইছিলোঁ দাদাক কিন্তু দাদাই নুবুজি দিলে মোক নিৰ্বাসন দণ্ড বাছা এতিয়াও আছে সময় ক্ষমা খোজা ৰাঘৱক আৰু ৰাম লক্ষ্মণক বধ কৰা মিছা ভ্ৰম দূৰ কৰা নুহে ভ্ৰম অতি সত্য জীৱনৰ ফল
শত্ৰুক নিধন যায় যদি প্ৰাণ মোৰ এই যুদ্ধত তেন্তে যাওক তথাপিতো বিজয় কিন্তু মই শত্ৰুতাৰ পৰিচয় অধৰ্ম ৰাজ্য তোৰ বাবে ধৰিলো এই ধনু মৃত্যু তোৰ চাপি লোচন দেখুৱা তোৰ বলৰ বিক্ৰম বেশ কথাই লক্ষ্মণ নাই নেকি নাই ধৰ্ম সকলো বাহৰি বিচাৰ ধৰ্মই হওক বা অধৰ্মই হওক মাধুকৰ যুদ্ধ আজি জগতে দেখা পাওক এই ইন্দ্ৰজিতৰ পৰাক্ৰম কিবা বেশ তেনে। যোৱা বাচা ক্ষমাদান কৰিছোঁ তোমাক মিত্ৰ লক্ষ্মণ ইন্দ্ৰজিতৰ মৃত্যু ঘটি এই যজ্ঞ শেষ হ'লে ইয়াক বধ কৰাটো অসম্ভৱ হ'লহেঁতেন কিয়নো বিভীষণ এই ইন্দ্ৰজিতক অন্যায়ভাৱে যুদ্ধ কৰি আমি কৰিলো মহাপাপ তথাপিও কিন্তু বিভীষণ এই ইন্দ্ৰজিতক বীৰ বুলি প্ৰশংসা নকৰি নোৱাৰি ব'লা এতিয়া বিভীষণ হনুমান যাওঁ আমি খন্তেক কৰোঁগৈ বিশ্ৰাম বলক ঠাকুৰ আহা আহা ৰাম লক্ষ্মণ আজি তহঁতক বধ কৰি মোৰ লক্ষ্য লক্ষ্য হেনা লওঁ প্ৰতিশোধ হেৰ ৰাৱণ তোৰ মুখৰ কথা নাই প্ৰয়োজন পাৰ যদি কৰ যুদ্ধ তোক শেষ কৰি সীতা দেৱীক কৰিম উদ্ধাৰ ৰাৱণ অতিদিনে বহুত যান্ত্ৰণা দি এই ধৰণী এতিয়া মৃত্যুক আঁকোৱালি নিজে ভোগ কৰ যান্ত্ৰণা দুগুণ নকৰ তোৰ দুৱাৰ সকলো শক্তি আমি কৰিলো শেষ এতিয়া কেৱল বাচি আছ তই হাঁহি উঠে তহঁতৰ কথা শুনি ধৰস্ত নকৰিবি পৰম বেশ তেনে। হেৰা লংকেশ্বৰ হবা নেকি তুমি যুদ্ধত কাতৰ ভালদৰে চাই লোৱা দোকানন এটি সামান্য ভুলৰ বাবে আজি কিদৰে হ'ল লংকা পতন হৰা অস্ত্ৰ তুলি প্ৰভু হওক ৰাম ৰাৱণৰ যুদ্ধ আৰু হওক ৰাৱণৰ মুক্তি যজ্ঞ সমাপন হেৰা লংকেশ্বৰ ধৰা অস্ত্ৰ কৰাৰ বীৰৰ সন্তান তুমি ত্ৰিভুৱন বিজয়ী বেশ তেনে।
রামচন্দ্ৰৰ হাতে আজি লংকে যোৱা দশনত তুমি এই জনমতে মুক্তি লাভ কৰিলা। তোমাৰ আত্মা বৈকুণ্ঠ ধামত স্থান পালে। কপিগণ আৰু ভাই লক্ষ্মণ, দাদা আজি আমি লংকাৰ দুৰ্দান্ত ৰাক্ষস ৰাৱণক বধ কৰিলো।
এতিয়া ব'লা সকলোতে আমি দেৱী জানকীক কৰোঁ উদ্ধাৰ। বলক দাদা, বলক প্ৰভু। নর